গুড মৰ্নিং বন্ধুসকল, ৰাতিপুৱা ওলালোঁ কামপুৰ ষ্টেচনলৈ। যিহেতু মামাহঁত আহিছিল, মামাহঁতক এতিয়া থ'বলৈ যাম। কামপুৰ ষ্টেচনত জেঠাইও আহিছিল। মা নোহোৱাৰ পিছত জেঠাই এইবাৰ প্ৰথম আহিছিল আমাৰ ইয়ালৈ। তো বহুত দিন থাকিলোঁ আৰু জেঠাই থকাৰ কাৰণেই ব্লগবিলাক তেনেকৈ বনাবলৈ মনো নাই বনোৱাও নাই। জেঠাইৰ লগতে সময়খিনি পাৰ কৰিলোঁ। তাকে জেঠাই যাবগৈ, মনটো বৰ এটা ভালো লগা নাই। তো আজি থৈ আহোঁগৈ আৰু ষ্টেচনত। তো ব'লক কামপুৰ ষ্টেচনটো দেখুৱাওঁ আপোনালোকক অকণমান। বতৰটো একেবাৰেই বেয়া। এতিয়া যি দেখিছোঁ বৰষুণহে আহিব। বৰষুণ অহাৰ আগে আগে গৈ ষ্টেচনটো পালেই ভাল আৰু। গাঁৱৰ বন্ধুসকল, আহি পাই গ'লোহি কামপুৰ ষ্টেচন। চাওক মামাহঁত লাহে লাহে গৈ আছে। মনটো বৰ এটা ভালো লগা নাই। চবকে দেখাই দিম এবাৰ। এইজনী ভণ্টি, ভৰিত বোকা লাগিল তাই। এইজনী ভণ্টি, এইটো মামা, এইজনী জেঠাই। এই আমাৰ জেঠাই গুলিমিলি জেঠাই। এইজনী আমাৰ গুলিমিলি জেঠাই। মই জেঠাই এতিয়া যাবগৈ। জেঠাইক থৈ আহোঁ। এইজনী জেঠাই, এইজনী জেঠাই। এইয়া মামী লাহে লাহে আহি আছে। ব'লক লাহেকৈ ষ্টেচনলৈ সোমাই যাওঁ। ষ্টেচনটো দেখুৱাও নাই আপোনালোকক। বহুত ধুনীয়াকৈ বনাইছে ষ্টেচনটো। আগৰ যিটো কামপুৰ ষ্টেচন আছিল তাতকৈ বহুত ভয়ানক বনালে। ইমান ধুনীয়াকৈ বনাই পেলালে। চাওক এবাৰ দেখাই দিছোঁ। এইফালে বনাই আছে এখন নতুনকৈ অভাৰব্ৰিজ। বতৰ বেয়া, পটাপট ষ্টেচনলৈ সোমাই যাওঁ। টিকেটটো কটোৱাই লওঁ, তাৰ পাছত দেখুৱাই আছোঁ আপোনালোকক। এয়া মামাই টিকেট ল'লে, টিকেট লৈ আছে। টিকেটটো লৈ হৈ গ'ল। ব'লক আমি প্লেটফৰ্মত অলপ ৰৈ দিওঁ। বেঞ্চতে বহি ল'ব। ভণ্টি মই আহি আছোঁ এফালে। তাই বোলে অলপ ফটো শ্বুট কৰে, ফটো কেইটামান মৰোৱাই নিওঁ। ব'লক চাই থাকোঁ। এতিয়াও ট্ৰেইন আহিবলৈ বহুত সময় আছে। অলপ ঘূৰোঁ লাহে লাহে। বতৰটো চাওক, বতৰটো বৰ বেলেগ বতৰ আজি। বিৰাট এটাই বতৰেও কান্দিছে। মইতো কান্দিছোঁ বাৰু, বতৰটোৱেও কান্দিছে। চাই থাকক। ভণ্টি পূৰা ফটো মৰাত ব্যস্ত, পূৰা চেলফি উঠিছে। চাওক এইখন নতুনকৈ বনালে। মামাহঁত চব ট্ৰেইনৰ অপেক্ষাত বহি আছে।
আহিব ট্ৰেইন লাহে লাহে তাকে অপেক্ষাত বহি আছে জেঠাইজনী হাঁহিছে চোৱা মনে মনে বহি আছে আৰু কেনেকুৱা লাগিছে ভণ্টি যাবাগে যে বেয়া লাগিছেনে তোমাৰ বেয়া লাগিছে অকণমান তোমাৰ কেনেকুৱা লাগিছে যাবাগে যে খুব ভাল লাগিছে তুমি ভাল পাইছা তুমি কোৱাচোন কেনেকুৱা পাইছা মামাক নুসুধো বাৰু মামা এনেও বেয়া লাগিছে মই গম পাইছোঁ বাৰু বন্ধুসকল ট্ৰেইন আহি গ'ল মামাহঁত ৰেডি জেঠাই অকণমান পিছলৈ থাকা একে ওচৰত নহয় ট্ৰেইন আহি আছে ধুনীয়াকৈ উঠাই লওঁ ট্ৰেইনত এয়া ট্ৰেইন সোমাই গ'ল জেঠাইহঁত যাবগৈ এতিয়া মনটো ভাল লগা নাই মনটো বৰ এটা ভাল লগা নাই ৰৈ ল'বলৈ দিয়া ৰৈ লওক আগত আছে খালি ইয়াতে পাবি ইয়াত খালী আছে ইয়াত খালী আছে বহিলা বহিলা একদম ধুনীয়াকৈ বহিবলৈ চিট পাই গ'ল জেঠাইহঁতে জেঠাইহঁত বহি লওক যাবা দি মই নামি দিলোঁ যিহেতু বেছি সময় থাকিব নোৱাৰিম জেঠাই বহি ল'লে আৰামত জেঠাই গ'ল গৈ ট্ৰেইন ট্ৰেইন এৰি দিলে ময়ো গৈ থাকোঁ এতিয়া দেৰি নকৰোঁ বন্ধুসকল আহি ঘৰ সোমালোহি আৰু জেঠাইহঁতক ষ্টেচনত থ'লোঁ থৈ কৰি লৈ আহি জাষ্ট ঘৰ সোমাইছোঁহি তাকে মনটো বৰ বিশেষ এটা ভাল লগা নাই যিহেতু জেঠাই মাৰ নিচিনা প্ৰায় একেই আছিল তো এতিয়া মনটো বৰ এটা বিশেষ ভাল লগা নাই এয়া ল'ৰাৰ লগতে অকণমান সময় ধেমালিটো কৰি দিওঁ ধেমালি কৰি নিজৰ মনটোকে অকণমান ভাল লগাওঁ তো আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট আৰু কি দেখা শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰিবলৈ নেপাহৰিব তো বাই বাই